গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল আছাম ইনমো ব্লগছ। তো আজি মন্দিৰলৈ আহিলোঁ, আজি ফাকুৱা হয়, তো সেইকাৰণে অলপ মন্দিৰলৈ আহিলোঁ। এইটো হৈছে দৌৰগোবিন্দ, মই আপোনালোকক দেখাই আছোঁ পূৰা একদম ভালকৈ। তো চাই তো গাইছ চাওক, ইহঁতে ইয়াতে বহি আছে, নতুনকৈ দাদাব, ইহঁতে দুদিন পিছত বিয়া পাতিব, মজা লাগিব। তো চাওক ইহঁতে বহি আছে। তো গাইছ মই ভিতৰত আছোঁ, মই দেখাই আছোঁ, মোৰ লগত আমাৰ ঘৰৰ পৰিয়ালটো আহিছে। পৰিয়াল মানে আমাৰ বৰমাহঁতৰ হয়, দাদাহঁতো আহিছে। তো দেখাই তো এইটো দাদা হয়। এই বাবুক চাওক, আমাৰ বাবু আহিছে অকণমানিটো, ই পূৰা একদম মস্তি কৰিছে। চাওক ডাঙৰ দাদা হয়। তো আমি গোটেইকেইটা আহিছোঁ মাৰুতিত। তো ইয়াৰ মন্দিৰৰ ভিতৰত আছোঁ, এইবোৰ আছে পূৰা একদম ইয়াতে পূৰা বনাই আছে। তো অকণমান ডাঙৰ মানুহ আহিব, তো আৰ্মি পুলিচ গোটাই লগাই দিছে। তো দেখাই তো চাওক, মই ভিতৰত যে আপোনালোক দেখাই আছোঁ, তাৰমানে চাওক এইবোৰ পূৰা মানুহ হৈছে। আজিতো প্ৰথম দিনা হয় ন, আজি মানুহ বেছিকৈ নহয়। তো ছেকেণ্ড দিনা পূৰা হ'ব, কোনোবা মন্ত্ৰীটো আহিব। তো ইয়াতে পুলিচ লগাই দিছে। তো গাইছ চাওক, ইয়াতে পূৰা একদম ডেক'ৰেশ্যন চলি আছে। চাওক এইটো মন্দিৰ হয়, কালি পূৰা পূজা কৰিব। তো গাইছ চাওক এইটো মেইন মন্দিৰ হয়, ইয়াতে ফুটা ল'লোঁ আমি গৌতম হয়। তো গাইছ চাওক, ইয়াতে পায়স আৰু গাজিবোৰ দিয়া হৈছে। ইয়াতে পায়স দিয়া হৈছে, ইয়াতে তো পায়স খালোঁ। ইয়াতে গাখীৰ আৰু কল চল দিয়া হৈছে। ইয়াতে গাজি কল দি আছে। এইটো হ'ল কাউণ্টাৰ। চাওক মন্দিৰটো, তো এইটো মন্দিৰত চাকি তাকি দিয়া হয়। চাকি চববোৰ জ্বলি আছে। ইয়াতে চাকি আৰু ধূপ জ্বলাই দিছোঁ। তো ধোৱা হৈছে। তো ইয়াতে কমিটি বহি আছে। চাওক এইটো মন্দিৰ হয়। অহাখিনি নেদেখালোঁ, কাৰণ মোবাইলটো মই দাদাৰ পৰা সুধিব লগা আহিলোঁ। তো চাওক এইটো মোৰ ছেকেণ্ড ভিডিঅ'। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট এটা কৰি দিব। আজিৰ কাৰণে বাই। তো চাব আৰু নেক্সট ভিডিঅ' এটা দিম।